फ्रेंड्स स्वागतम जनाइছো आन एटी ভিডিঅ'লৈ আজি আমি বনাবলৈ ওলাইছো সুজিৰ কেক কণী নিদিয়াকৈ হাউচন ইয়াৰ কাৰণে কি লাগে চাই লও या সুজি দিছো ময়দা চেনি আৰু গাখীৰ এইখিনি মিক্স কৰি লব এইখিনি ভালদৰে মিক্স কৰি লব ইয়াতে বেকিং পাউডাৰ দিছো 1 চামুচ আৰু বেকিং সোডা দিছো অকমান তাৰ পিছত দিছো ৰিফাইন আধা কাপ এইখিনি ভালদৰে মিক্স কৰি লব কৰি আছো ভালদৰে মিক্স কৰি লব তেতিয়া কেকটো ফুলিব মিক্স কৰি কিনে 5 মিনিট ৰাখি দিছো মিক্স কৰা হৈ গ'ল চাওকচোন কি ধুনীয়াকৈ মিক্স হৈছে ওপৰতো অকমান ৰিফাইন দি দিব এতিয়া আমি এইখিনি ইয়াতে বহাই দিছো ইয়াৰে ওপৰত এতিয়া মই কেইটামান খিচমিচ দি লম ইয়াতে বাদাম খিচমিচ সকলো দিব পাৰি এটা মোৰ লগত খিচমিচ কেইটা আছে কাটি লৈছো তাৰ পিছত এইটো ষ্টেণ্ড মই দি দিছো তাৰ পিছত ইয়াতে কেকটো বহাই দিছো তো ভালদৰে বহাই দিছো আৰু গেছটো কমাই দিব একদম কমত বহাই দিব 45 মিনিট মই ইয়াতে কেকটো বহাই দিছো তাৰ পিছত চাই লম কেকটো চাই লও হৈছে নে অলপ বাকি আছে হ'বলে কেকটো হৈ গ'ল কেক ৰেডি হৈ গ'ল ধুনীয়া হৈছে